फ्रेंड्स কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভালেই আৰু আজি ভিডিঅ'টো কেনেকৈ ষ্টাৰ্ট কৰিছোঁ ভগৱান জানে সেই আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আজিৰ দিনটো সকলোৱে চাই থাকিব শেষলৈকে আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া কি কৰোঁ কি নকৰোঁ দেখাই যাম আৰু চুলিত পুৰা তেল হৈ আছে অলপ আগতে মোক তেল দিলে সেই আৰু দেখিবলৈ বেয়া হৈ আছে এতিয়া মোক গা ধুৱাবলৈ নিব আৰু এয়া জেতুব হাই এইজনী দেখিছে বিয়া ঘৰত গাভৰু ছোৱালী হাই ফ্ৰেণ্ডছ আজি মোৰ বা বিয়া আৰু এয়া পেহীহঁত আৰু এয়া মামী সেয়া আৰু সকলোৱে একেলগে আৰু চাই থাকিব ভিডিঅ'টো দিনটো কি কৰোঁ কি নকৰোঁ দেখা যাম এইটো টিকলা দিয়া হাই কৈ দিয়া হাই কোৱা এয়া ভিডিঅ' সেয়া ঠিক আছে চাই থাকিব পানী তুলিবলৈ যাব ওলাইছোঁ এয়া আৰু এজনী সেইদিনাখন যে লগ পাইছিলে বৌজনী ইউটিউবাৰ বৈও নিজৰ মোবাইলত ভিডিঅ' কৰি আছে হাই ফ্ৰেণ্ডছ বিয়াৰ এইটো পানী তোলা পৰ্ব কেমেৰা মই কৰিব পৰা নাই মোৰ ভণ্টিয়ে কেমেৰা কৰি আছিলে আপোনালোকৰ অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ মোৰ বিয়াৰ প্ৰথম দিনটো কিদৰেনো পাৰ কৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া হাজবেণ্ডক নোৱাইছে জানেই আপোনালোকে মোৰ শাহু মা ঢুকাল সেইকাৰণে দেউতা আৰু বায়ে তাক মানে নোৱাইছে দুখ লগা সময় সি মনটো বেয়া কৰিছিলে দেউতায়ো কান্দিছিলে তাক নোৱাৰ সময়ত চাওকচোন ভিডিঅ'টো চালে গম পাই থাকিব এয়া মোক নোৱাৰ সময় আৰু আপোনালোকে চাগে ভাবিছে মোৰ মায়ে মোক কিয় গা ধোৱা নাই হয় ঠিকে ভাবিছে মানে আমাৰ কাষ্টৰ অলপ প্ৰব্লেম হয় কাৰণে মানে মোৰ জেঠাই মোক মাৰ দায়িত্ব পালন কৰিছে মাত আহিছিল বিয়া কিন্তু মানে মায়ে সমাজৰ কিছু প্ৰব্লেমৰ কাৰণে মায়ে মোক ধুৱাব নোৱাৰিলে বহুত দুখ লগা এটা মুহূৰ্ত মা থাকি মা মোক মানে গা ধুৱাব পৰা নাছিলে বহুত দুখ লাগিছিলে সেই আৰু চাই থাকি ভিডিঅ'টো
এম্বালেন্স লৈ যাম ডিপুতহে প্ৰগ্ৰাম বেলেগ ভিডিঅ' এটা যাব নহয় তো মেছেজ ভাড়া কনফাৰ্ম কৰিম মোৰ ভাড়া আছে আগতেও ক'লো এইটো মই টাটা আহোঁ দে ডিপুৰ পৰা আহোঁ ষ্টেণ্ড মই খামুৰি কৰি দিম নহয় ষ্টেণ্ড মানে আমাৰ ষ্টেডিয়ামলৈ লৈ আহিব ৰেছ নকবি না এনে চেল মাৰো ৰেছ নগাতে তো মই লক কৰি যাবি হেণ্ডেল কোনো খা দিয়া এখন খুদি কৰি বেয়া ন এয়া মোক দাদাই মাহালধি দিছে যেতিয়া মোক দাদাই মাহালধি দিছিলে তেতিয়া মই বহুত বেছি দুখ লাগিছিলে মই যে মানে ভাগি পৰিছিলোঁ সেইখিনি সময়ত মোৰ হিয়াখন যে ফাটি গৈছিলে বহুত বেছি দুখ লাগিছে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ এতিয়া বুজাব নোৱাৰোঁ তাৰপিছৰ পৰা মোৰ মানে কান্দোন ৰখাব নোৱাৰা হৈ গ'ল তেতিয়াৰ পৰা মোৰ দাদাই গাত হৈছে তাৰপিছৰ পৰা মই কান্দোন ৰাখিব নোৱাৰিলোঁ সমাজৰ নীতি নিয়ম অনুসৰি আমাৰ বিবাহ সম্পন্ন হ'ল সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে আহি থকা দিনবোৰ সুখেৰে পাৰ কৰিব পাৰোঁ এয়া বিয়াৰ প্ৰথম দিনা ৰাতি সকলোৱে মিলি অলপ আনন্দ ফূৰ্তি কৰিছিলোঁ তাকে অলপ ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিলোঁ পেহী জেঠাই আৰু সকলো বাহঁত ভাইটিহঁত ভণ্টি মামী সকলোৱে মিলি বৰ ধুনীয়াকৈ নাচিছিলে অলপ ফূৰ্তি কৰিছিলে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু বিয়াৰ প্ৰথম দিনটো কি কৰিলোঁ কি নাই আপোনালোকৰ আগত অলপ হ'লেও দেখাব চেষ্টা কৰিলোঁ আৰু বিয়াৰ নেক্সট ভিডিঅ' দিম মই এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ